নমস্কাৰ, মোৰ অৰ্ণপূৰ্ণা চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি চিকেনটো সদায় পিঁয়াজ, আদা, নহৰু এইবিলাকেৰে আমি প্ৰায় বনাই খাওঁ। গতিকে আজি মই বনাবলৈ লৈছোঁ বগা তিলেৰে। আপোনালোকৰ ঘৰত যদি বগা তিল নাথাকে ক'লা তিলেৰেও বনাই খাব পাৰে। এইটো আমাৰ যিটো চুলিৰ কাৰণে ভাল, পেটৰ কাৰণে ভাল। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ি যাম। এতিয়া মই মিক্সিত এইখিনি তিলখিনি দি লৈছোঁ, 2টা শুকান জলকীয়া দিলোঁ, পেষ্ট বনাই ল'লোঁ। চাই ধুনীয়া হৈছে। এইটো মিহিকৈ বনাই ল'ব পেষ্টটো। এতিয়া মাংসখিনি লৈ লৈছোঁ, তাত নিমখ দিলোঁ 1 চামুচ, হালধি 1 চামুচ, ধনিয়া 1 চামুচ দিছোঁ, জিৰা গুড়ি 1 চামুচ দিলোঁ, জালুক 1 চামুচ দিছোঁ আৰু কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ 1 চামুচ। এতিয়া অকণমান তেল দি দিছোঁ তাত। তেল বেছি দিব নালাগে, অকণমান দি ভালকৈ এইখিনি সানি ল'ব। অলপ সময় সানি ধুনীয়াকৈ ৰাখি দিব, তেতিয়া ভাল হয়। এতিয়া কেৰাহীটো মই গেছত উঠাই দিছোঁ, কেৰাহীটো গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে তেলটো দি দিছোঁ। তেল বেছি দিব নালাগে। আপুনি বেছি বনাব লাগিলে ইয়াত জিৰা গুড়ি দি দিছোঁ, গোটা জিৰা কেইটামান, এটা কেঁচা জলকীয়া দি দিছোঁ, তেজপাত এখিলা দি দিছোঁ। এতিয়া লৰাই দিব অকণমান। জিৰাটো ৰংচোৱা হ'লে ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজৰ কেঁচা গোন্ধটো যোৱাকৈ ভালকৈ লৰাব, ফ্ৰাই কৰিব। আদা নহৰু 1 চামুচ দিছোঁ। তিলৰ আঞ্জাত আদা নহৰু বেছি দিব নালাগে। আদা নহৰুটো বেছিকৈ দিলে তাৰ কেঁচা কেঁচা এটা গোন্ধ থাকি যায়, তেতিয়া আঞ্জাৰ সোৱাদটো ভাল নহয়। এইখিনি ধুনীয়াকৈ ৰংচোৱাকৈ ভাজিলোঁ। এতিয়া মই মাংসটো দি দিলোঁ তাত। ধুনীয়াকৈ লৰাই লৈছোঁ। আপুনি যদি বেছি মানুহৰ কাৰণে বনাব খোজে তেতিয়া পৰিমাণবিলাক বঢ়াই দিব। এয়া মই কম মানুহৰ কাৰণে বনাইছোঁ কাৰণে পৰিমাণবিলাক কমাই দিছোঁ। মাংসটো ৰংচোৱা হৈছে। এতিয়া মই ইয়াতে তিলখিনি দি দিলোঁ, পেষ্ট বনোৱা তিলখিনি দি দিলোঁ, দি লৰাই লৈছোঁ। চাই লওক ধুনীয়াকৈ ফ্ৰাই হৈছে, ভালকৈ লৰাই ল'ব। তিলৰো এটা কেঁচা গোন্ধ থাকে, এই গোন্ধটো যোৱাকৈ ভালকৈ ফ্ৰাই কৰিব। তাৰপিছত পানী ঢালি দিব। যিমান পৰিমাণৰ আপোনাক আঞ্জাখন জোলটো লাগে সেই পৰিমাণৰ পানীটো দি দিব। এয়া চাই লওক ধুনীয়া কালাৰ উঠিছে, দেখিবলৈ বৰ ধুনীয়া হয়। এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। অকণমান গৰম মছলা মই লাষ্টত দি দিছোঁ, দি লৰাই দিব। বেছি ঘন হ'ব নালাগে। এয়া হৈ গ'ল মোৰ আঞ্জাখন। এতিয়া কেঁচা জলকীয়া মই 2টা দি দিছোঁ লাষ্টত।